অনাৰেবল হাগ্ৰামা মহিলাৰী ছাৰ আৰু সমূহ BPF দলৰ কৰ্মৰত সদস্যবৃন্দসকল আৰু নতুনকৈ আজিৰ এই জইনিং প্ৰগ্ৰামত জইন হ'ম বুলি ইয়াতে উপস্থিত থকা মোৰ সমনীয়া মোৰ ভাইটি ভণ্টি সকলোকে মোৰ ফালৰ পৰা মই নমস্কাৰ জনালো। মই তামোলপুৰতে এডুকেশ্যন ছেক্টৰৰ লগত মানে মই টিচাৰ হয়, মই এখন স্কুলত আছো বৰ্তমান কনফিডেন্ট একাডেমি, তাতে মই বায়'লজি শিকাওঁ। মোৰ কোৱালিফিকেশ্যনটো হ'ল MSc প্লাছ BEd আছে মোৰ। আৰু আজি যিহেতু ইয়াতে ইউথ বিলাকৰ যিহেতু জইনিং প্ৰগ্ৰাম, ময়ো আজি BPF-ত জইন হ'ম বুলি আহিছো। অলৰেডি মই জইন হলোৱেই। কিয় জইন হলো মই BPF-ত এইখিনি মই মোৰ কথাখিনি মই আপোনালোকৰ আগত জনাব বিচাৰিছো কিয় মই BPF-ত জইন হ'ম। ঠিক আছে, BPF দলৰ মই কি ভাল পাওঁ। প্ৰথমটো হ'ল যে ইয়াতে কোনো লেংগুৱেজ লৈ মেলি কাকো ডিছক্ৰিমিনেট কৰা নহয়। সকলো জাতি ধৰ্ম মানুহক আমি সমানে চকুৰে চাই BPF দলে। ঠিক আছে, ইয়াতে এনেকুৱা দেখা নাপায় যে অকল বড়ো মানুহবিলাকৰ ইয়াতে গেডাৰিং আছে, নাই। ইয়াতে মুছলমান ধৰ্মী মানুহ আছে, বড়ো ধৰ্মী মানুহ আছে, অসমীয়া বিলাকো ইয়াতে আছে, হয়নে? তো ইয়াতে কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাই। আমি সকলোৱে একেলগ হৈ BPF দলত জইন হৈছো আৰু একেলগে চবে আমি একেলগে কাম কৰিম বুলি ওলাই আহিছো। মই আজি কিয় ওলাই আহিছো, কাৰণ ময়ো আগৰ পৰাই যে কি বুলি কয় এছামিজ মিডিয়ামত পঢ়া মই নিজে। সদায় মানে মই নিজে বড়ো যদিও কি বুলি কয় এছামিজ মিডিয়ামত পঢ়াৰ কাৰণে বড়ো নহয় টাইপৰ মোক ফিল কৰোৱা যায় আগৰ পৰাই, সৰুৰ পৰাই। কিন্তু মই সদায় ফিল কৰি আহিছো যেনিবা মই বড়ো নহয়। কিন্তু মই বড়োৰ তেজ মোৰ শিৰত দৌৰি আছে, হয়নে নহয়? মই বড়োৰ হৈ কাম কৰিম, কিন্তু এইটো কিছুমান মানুহে বুজি নাপায়, বহুত ডিছক্ৰিমিনেশ্যন কৰে। ঠিক আছে, কিন্তু BPF দলে এনেকুৱা নকৰে। চবকে একলগ হৈ মেলি নিজৰ সমাজৰ কাম কৰিম বুলি চবকে একলগ লৈ মেলি আজি থিয় দিছে। আৰু বিশেষকে যদি ক'ব যাওঁ এডুকেশ্যন ছেক্টৰৰ কথা, ষ্টুডেণ্ট বিলাকক কোৱা যায় যে এনেকুৱা দিম, চাকৰি দিম, এনেকুৱা কৰিম, তেনেকুৱা কৰিম, কিন্তু ক'ত আজিলৈকে নাই, কোনো সংস্থাপনে নাই। মই নিজে BEd কৰি আছো, মাষ্টাৰ্ছ আছে মোৰ, কিন্তু BTR-ৰ টেট পাতিছিলে মাজতে, কিন্তু আজিলৈকে তাৰ কোনো খা খবৰে নাই। ক'ত? ইমান ভুৱা প্ৰলোভন দিব নালাগে আৰু আমিও আশা কৰিব নালাগে। সকলোৱে নিজৰ নিজৰ কৰ্ম আছে, কৰি যাব, কিন্তু আমাক আপডেট লাগে, হয়নে? আমি সদায় আপডেট হৈ যাব বিচাৰো, কিন্তু সদায় যদি আমাক ডিপ্ৰাইভ কৰা যায়, সদায় যদি ডিছক্ৰিমিনেশ্যন কৰা যায়, হয়নে? তো মেইনলি আমি কি বুলি কয় ল' ফিল কৰো, যাতে যোনবিলাক বেলেগ দলৰ কৰ্মীসকলে আমাক ল' ফিল কৰায়, কিন্তু এই BPF দলে আজিলৈকে কাকো ল' ফিল কৰোৱা নাই। আহক, জইন হওক, মই যেনেকৈ জইন হৈছো। থেংক ইউ।